আপোনালোকৰে ভালে নিশ্চয় মোৰ ভালে আছোঁ। এয়া দেখিছে আজি আমাৰ স্কুলতে খানা এটা খাব লৈছোঁ। এয়া সকলোৱে লাগি ভাগি খানা খাব লৈছোঁ নতুন বছৰ বুলি স্কুলৰ। এয়া আমাৰ মাংস বনি আছে, ইয়াত দাইল বনি আছে। এয়া তৰালি জুই বাইদেউ কিবা এটা কওক। এয়া মই মাংস বনাইছোঁ নতুন বছৰ বুলি। আমি সকলোৱে ষ্টুডেণ্ট গাৰ্জেন সকলোৱে আমি লগ লাগি খানা এটা খাইছোঁ নতুন বছৰ বুলি। সকলোকে শুভেচ্ছা এটা দিয়ক। এতিয়া আমি সকলোকে নতুন বছৰৰ বাবে শুভেচ্ছা জনাইছোঁ। অঁ এয়া আমাৰ সান্তনা বাইদেউ। বাইদেউ কিবা এটা কোৱা। এয়া আমি নতুন বছৰ বুলি আজি আয়োজন এটা কৰিছোঁ আৰু সেয়া লাগি আছোঁ। এয়া মাংস এয়া তাকে প্ৰথম বনাইছোঁ, কেনেকুৱা হয় নাজানো আৰু নিশ্চয় ভাল হ'ব। ভাল হ'ব। কালাৰ দেখি ধুনীয়া লাগিছে আৰু কালাৰটো ভালেই লাগিছে। খাবলৈ কেনেকুৱা লাগে নাজানো কিন্তু দেই। জুই অকণমান দিয়া দাইলত। এয়া সকলো গাৰ্জেন লাগি আছে, সকলোৱে কিবা এটা খোৱা। সান্তনা বাইদেউ মাংস ভাত কৰি আছে। এয়া সকলো ল'ৰা ছোৱালী। অঁ কোৱা। আমি খাবলৈ লৈছোঁ আজি ন। পিকনিক খাইছোঁ।